নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথমটো খবৰ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত খোদ শাসকীয় পক্ষ। বিশাল প্ৰতিবাদ কৰি শাসকীয় দলে বিচাৰিছে জুবিনৰ ন্যায়। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ পুনৰ ন্যায় যাত্ৰা। আজি মংগলদৈৰ ভেবাৰঘাটত বিজেপিৰ জনসমদল কাৰ্যসূচী। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শ্লোগানেৰে প্ৰতিবাদ। ভেবাৰঘাটৰ পৰা কৰিমচকলৈ বিজেপিৰ বৃহৎ সমদল। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ। বুধবাৰে নলবাৰীত বিজেপি নেতাকৰ্মীয়ে উলিয়াইছিল ন্যায় যাত্ৰা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহি বিচাৰিছিল ন্যায়। জুবিন গাৰ্গৰ প্ৰসংগত খং উঠিছে মুখ্যমন্ত্ৰী। জুবিন গাৰ্গক সন্মুখত লৈ কোনে কৰিছে সনাতন বিৰোধী চক্ৰান্ত, কোনে জুবিন গাৰ্গৰ সমাধিত ঢালিছে হুৰা। সাদা তামা দিয়াটো আমাৰ সংস্কৃতি নেকি? বন্ধুসকল, আপোনালোক যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। বিজেপিয়ে এয়া কি কৰিছে? বিজেপিৰ ৰেলীক সমালোচনা কৰিছে কংগ্ৰেছ আৰু অখিল গগৈয়ে। মোৰ জাতি নাই, ধৰ্ম নাইতো চিনেমাৰ ডাইলগ মুখ্যমন্ত্ৰী। জুবিন গাৰ্গ আছিল শিৱভক্ত মুখ্যমন্ত্ৰী। বাওঁপন্থীয়ে নাস্তিক সজালে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ সমাধিত এতিয়া নমতা অতিথিৰ ভিৰ। জুবিন গাৰ্গৰ ধৰ্ম নাছিল বুলি দেখুৱাই দিয়ক বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। সকলোকে বিতৰ্কলৈ মাতিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কি ষড়যন্ত্ৰৰ গোন্ধ পাইছে মুখ্যমন্ত্ৰীয়ে। জুবিন বিয়োগত উচ্ছেদ যোগ মুখ্যমন্ত্ৰী। জুবিন বিয়োগত উচ্ছেদ যোগ মুখ্যমন্ত্ৰী। কোনে কৰিছে ষড়যন্ত্ৰ? নেপথ্যত কোন আছিল? শিল্পীগৰাকীক ন্যায় দিবই লাগিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ক্ষিপ্ৰ পানী নহৰকা চাৰ্জশ্বিট দাখিল কৰিব লাগিব। সাক্ষ্য প্ৰমাণেৰে কটকটীয়াকৈ প্ৰস্তুত কৰিব লাগিব চাৰ্জশ্বিট। আইনৰ সুৰংগাৰে কোনো এজন দোষী হাৰি যাব নোৱাৰিব। দোষীয়ে কঠোৰ শাস্তি পালেহে আমি ন্যায় পোৱা বুলি মানি ল'ম। যেতিয়ালৈকে ন্যায় নাপাম তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। মহানগৰীৰ শ্বহীদ নাকৰ পৰা উলিওৱা সমদলত হাজাৰ হাজাৰ জনতা। আছুৰ সভাপতি উৎপল শৰ্মা, হোমোজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য। মহানগৰীৰ শ্বহীদ নাকৰ পৰা উলিওৱা সমদলত হাজাৰ হাজাৰ জনতাৰ ভিৰ। আছুৰ সভাপতি উৎপল শৰ্মা, হোমোজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবই লাগিব বুলি কৈছে অনুৰাগীয়ে। দোষীয়ে কঠোৰ শাস্তি পালেহে আমি ন্যায় পোৱা বুলি মানি ল'ম। যেতিয়ালৈকে ন্যায় নাপাম তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। কৃষকসকলৰ বাবে ভাল খবৰ। পিএম কিষাণ 20,000 টকা কোনসকল কৃষকে লাভ কৰিব? পিএম কিষাণৰ 20,000 টকা কোন সকল কৃষকে লাভ কৰিব পাৰিব? কিমান তাৰিখে সোমাব পিএম কিষাণ 21তম কিস্তিৰ ধন? পিএম কিষাণ 21তম কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। আজি গোটৰ মহিলাৰ 10,000 সোমাব এই 5টা জিলাত। কোন গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 টকা? লগতে জুবিন গাৰ্গক লৈ আৰম্ভ হৈছে ভয়ংকৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব।